guys, welcome back to my channel. তো আজি এটা ইন্টারেস্টিং বস্তু এটা বনাইছো আপোনালোকক দেখাম মানে খাব মানে বিৰাট টেস্টি আৰু বহুতে ভাল পায় সবে ভাল পায় আপোনালোকক তাৰমানে দেখাম কি বস্তু বনাইছো আপোনালোকে ৰহক মই আনি আছো তো এইটো হ'ল এইটো বস্তু আপোনালোকে চাগে ধৰিব পৰা নাই এইটো কি বস্তু তো এইটোক মানে প্ৰায়ভাগে ছাগলীৰ চুস্তা বুলি কয় আমি ছাগলী চুস্তা বুলি কওঁ সকলোৱে বেলেগ ক'ব বেলেগ বেলেগ কিবা নাম বেলেগ বেলেগ আছে ইহঁতে বেলেগ বেলেগ কয় তো আমি ছাগলী চুস্তা বুলি কওঁ তো আজি এইটো বনাইছোঁ প্ৰায়ভাগ চবে বেলেগ বেলেগ ষ্টাইলত বনায় মই মোৰ ষ্টাইলত বনাইছোঁ তো খাই চাওঁ কেনেকুৱা লাগিছে টেষ্টি হৈছে জ্বলাটোও ঠিকে আছে নিমখটোও ঠিকে আছে টেষ্ট ধুনীয়া হৈছে তো আপোনালোকে জনাব কেনেকুৱা আপোনালোকে কেনেকৈ বনায় কেনেকৈ কি কমেণ্টত জনাব আৰু কেনেকুৱা মানে ৰেচিপিটো বনোৱাত কেনেকুৱা হৈছে আপোনালোকে প্লিজ কমেণ্টত জনাব দেই তো বলক কেনেকুৱা কি বনাইছোঁ মই কেনেকৈ কি কৰিছোঁ আপোনালোকক দেখাই আছোঁ ঠিক আছে তো আৰু এটা কথা মই এনেকুৱা ধৰণৰ ৰেচিপি মই আৰু আগে পিছে মই দি থাকিম আপোনালোকক যদি ভাল লাগে তো কমেণ্ট কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব প্লিজ কৰিব প্লিজ আপোনালোকক একদম ৰিকুৱেষ্ট কৰিছোঁ প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে মেইন কথা আপোনালোকে কমেণ্টত জনাব লাইক এটাও কৰি দিব আৰু যদি এনেকুৱা ধৰণৰ আৰু কিছুমান ৰেচিপি আপোনালোকক লাগে প্লিজ কমেণ্টত জনাব দেই তো বলক দেখাওক ৰেচিপিটো